Namaskar, JV's Collectionলৈ আপোনালোক সকলোকে স্বাগতম জনালো ওয়েলকাম টু JV's Collection আজি খুব ধুনিয়া ধুনিয়া গামখাৰু কালেকশন লৈ আহিছো বিভিন্ন ডিজাইনৰ গামখাৰু আছে কাৰণ বিহু আহি পালে বিহুত আমাক গামখাৰু খুব প্ৰয়োজন হয় আমাক লগতে আমাৰ নাচনী সকলৰ কাৰণে গামখাৰু লাগিবই গতিকে বিভিন্ন সাইজৰ গামখাৰু अवेलेबल আছে কিন্তু গুটেইখিনি কোপাৰৰ ওপৰত আজি এইটো ভিডিও হৈছে কোপাৰ বেস গহনাৰ ওপৰত কোপাৰ বেসৰ বিভিন্ন ডিজাইনৰ গামখাৰু লৈ আহিছো আৰু খুব ভাল হাই কোৱালিটিৰ কোপাৰ বেস হয় আপোনালোকে পিন্ধিলেই গম পাব ইমান ধুনিয়া কালেকশনখিনি মানে এতিয়াতো গামখাৰুৰ আপোনালোকৰ বিভিন্নতা সাইজ আছে ধৰক 2.2 পৰা 2.6 লৈকে গুটেইকেইটা সাইজ अवेलेबल আছে আৰু যথেষ্ট সংখ্যক গামখাৰু আছে যোনে যিমান বিচাৰে মই সিমান দিব পাৰো তেনেকুৱা মানে গামখাৰু কালেকশন ৰাখিছো লগত আৰু বিভিন্ন ধৰণৰ দুগদুগী আছে এনেকুৱা দুগদুগী বিলাক বিহুৰ সময়ত পিন্ধিবলৈ মন যায় ন গতিকে দুগদুগী জাপি ঢোল গামখাৰু যিমান লাগে আমাৰ বিহুৰ বস্তু গুটেইখিনি अवेलेबल আছে আপোনালোকক যি লাগে তাকেই লৈ ল'ব পাৰিব আৰু এইবোৰ হৈছে বাখৰমণিৰো বিভিন্ন কালাৰ আহিছে মোৰ লগত এতিয়া 5টা বাখৰমণিৰ এনেকুৱা মালা আছে 3টা আছে 2টা আছে আৰু এটাও আছে এটা বাখৰমণিবোৰ পিন্ধিবও খুব ভাল লাগে ধৰক সাধাৰণ কুৰ্তি চুৰ্তিৰ লগত আমি এটা বাখৰমণি পিন্ধিব পাৰো খুব ধুনিয়া দেখি আৰু এইবোৰ হৈছে জাপি কালেকশন এই জাপিৰ লগত তলত চেইন লটকন এটাৰ লগত চেইনৰ লগত লটকন দিয়া হৈছে আৰু ইয়াৰিং দিয়া হৈছে আৰু চিলনি বিলাকো খুব ধুনিয়া আৰু এইটো এটা সিম্পল গামখাৰু আৰু এয়াও জাপি ডিজাইন মুঠতে জাপিৰ বিভিন্ন ডিজাইন আছে আৰু এয়া মেচ বক্স ডিজাইন এই ডিজাইনৰো 2-3টা কালাৰ আছে আৰু জাপিটো বিভিন্ন আছে আপোনালোকে দেখিছেই গম পাইছেই গতিকে বস্তু अवेलेबल আছে আপোনালোকক যাক যেনেকৈ লাগে খুব সোনকালে লৈ লওক আৰু এইবোৰ হৈছে জাপিৰ লগত তলত ধানখিৰা উলমি আছে এইটো জাপিৰ লগত ইয়াৰিংছ টপ হিচাপে আছে আৰু এইটো ঢোলৰ ডিজাইন এই ঢোলটোৰ লগত চেইন আহে কিন্তু মই এনেকৈ বাখৰমণিৰ চিলনি কৰি দিছো আৰু এইবোৰ হৈছে দুগদুগী আপোনালোকৰ খুব ধুনিয়া বেলেগ কালাৰৰ দুগদুগী আছে মানে আমাৰ বিহুৰ এটা ৰং হৈছে ৰঙা বিহুত ৰঙা পিন্ধিলে খুব ভাল লাগে মুগাৰ কাপোৰজোৰতো আমাৰ ৰঙা ফুল থাকে আমাৰ ব্লাউজটো আমি ৰঙা পিন্ধো গতিকে আমি গহনাখিনিও যদি ৰঙা পিন্ধিব পাৰো ইমান জিলিকি থাকে নহয় খুব ভাল লাগে বেলেগ কালাৰ বিলাক বেলেগ দিনা পিন্ধা বেলেগ কথা কিন্তু বিহুৰ সময়ত ৰঙা এপত গহনা আমাক লাগে সেইকাৰণে মই বেছিকে ৰঙা ৰংটো চুজ কৰিছো এবাৰ আৰু ৰঙা ৰঙৰ বিভিন্ন সামগ্ৰী লৈ আহিছো আপোনালোকক যিমান লাগে সিমান লৈ ল'ব পাৰে এইটো হৈছে কলা বাখৰমণি এয়া 5টা বাখৰমণি আছে আৰু ইয়াৰিংজোৰ অলপ হেঙ্গিং আৰু এইটো দুগদুগী মাল্টি কালাৰৰ ইয়াৰিংটো টপছত দিয়া হৈছে আৰু এইটো জাপিৰ লগতো চেইনৰ লগত লটকন দিয়া হৈছে এইটো তেনেকৈ বাখৰমণি ৰঙা বাখৰমণিৰ লগত চিলনি কৰা হৈছে আৰু এইকিটা হৈছে গলপাতাৰ দৰেও পিন্ধিব পাৰে নেকলেছৰ দৰেও পিন্ধিব পাৰে তেনেকুৱা পাত ডিজাইনৰ খুব ধুনিয়া কালেকশন আৰু এয়া হৈছে আপোনাৰ মটৰমণি আৰু বাখৰমণিৰ লগত সৰু মটৰমণি দিয়া হৈছে এইটো ডিজাইনো বেলেগ সকলোবোৰৰ ডিজাইন বেলেগকৈ অনা হৈছে আৰু এইটো চাওকচোন এই সেটটো খুব পপুলাৰ হৈ আছে সকলোৱে কেৱল এইটো সেটকে বিচাৰে আৰু এইটো সেট মোৰ বহুত দিয়া গৈছে আৰু এইটো হৈছে এটা বাখৰমণিৰ লগত সৰু কানফুলি এযোৰ দিয়া হৈছে এইটো অলপ হেভি আৰু এইডালো গলপাতাৰ দৰে পাতৰ গলপাতা টপছে মানে কানফুলিযোৰ অকমান দীঘলীয়াকে হেঙ্গিং কৰি দিয়া হৈছে আৰু এইটো অলপ ডাঙৰ আপোনাৰ পাথৰৰ
দুগদুগী হয় গতিকে গোটেইখিনি কালেকশ্যনেই আজি ভাল কালেকশ্যন লৈ আহিছোঁ আপোনালোকৰ সকলোৰে পচন্দ হ'ব আৰু সেইকাৰণে সোনকালে লৈ লওক যথেষ্ট কালেকশ্যন আছে শেষ হৈ নাযায় আকৌ কালেকশ্যনবোৰ কিছুমান কেতিয়াবা কম থাকে মই কম থকা বুলি কৈয়ে দিওঁ কিন্তু এতিয়া বিহু বুলি মই বহুত কালেকশ্যন আনিছোঁ বহুত কালেকশ্যন আছে মোৰ লগত গতিকে আপোনালোকৰ যিটোৱে পচন্দ হয় সেইটোৱেই লৈ লওক আৰু যদি মোৰ কালেকশ্যনবোৰ চাই ভাল পায় তেতিয়াহ'লে জেভিছ কালেকশ্যনটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে কৰিছে যিসকলে আজি নতুনকৈ চাইছে তেওঁলোকৰ যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ দৰে আনেও মোৰ চেনেলটোৰ বিষয়ে জানে গম পায় ভিডিঅ'বোৰ দেখা পায় আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো টিপি থ'ব যাতে মই নতুন ভিডিঅ' অনাৰ ন'টিফিকেশ্যন আপোনালোকে পাই যায় তেতিয়াহ'লে আজিলৈ নমস্কাৰ